নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জুৰং পিপি নিহাং কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ 110 সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্বি আংলঙৰ মাঞ্জাৰ মিছনেৰী কাৰ্যালয়ত 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় নিহাং কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যন চমুকৈ NKBৰ 110 সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্বি আংলঙৰ মাঞ্জা মিছনেৰীৰ কাৰ্যালয়ত 29 তাৰিখৰ পৰা 31 তাৰিখলৈ 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় নিহাং কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ সভাপতি জোসেফ হানছে আধৰা উক্ত অনুষ্ঠানটিত এডিসন কাথাৰ চলম ৰংফাৰৰ লগতে বহুতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক উপস্থিত থাকে lapen karbia khei chinghon o karbia khei doan along tame anam ahirjume playing state pen kai ki tame pape dolong werna lapen nili karbi la khei nili chinghon akhei a dharom tin along ke do tum satame methang dharom mission me pen donanji lapen anam ke thia thingno ili mission me pen donanji anam thingno anam anong pe thinanji so me long ahirjume ke do je phan abang putin karbia khei tumta dharom le for example satame nili tum phantame ahijumi na hampi dum tu nang tum phanchu rilo lansi ithithini na tu athino nije cholo pen news 24 karbi anglong alang tum phala choro pon parpik lo kardo manjar pora sanjit kisor protibedon news 24 karbi anglong কাৰ্বি আংলং সাহিত্য সদন পৰিষদৰ 25 নং নিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আপাৰ পাঞ্জান ৰামলেখে গাঁৱৰ আধৰুৱা হৈ থকা স্বাস্থ্য উপকেন্দ্ৰটো সম্পূৰ্ণ কৰিবৰ বাবে স্থানীয় ৰাইজে আহ্বান জনায় কাৰ্বি আংলং সাহিত্য সদন পৰিষদৰ 25 নং নিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আপাৰ পাঞ্জান ৰামলেখে গাঁৱৰ স্বাস্থ্য উপকেন্দ্ৰটো বিগত বহুদিন ধৰি আধৰুৱা হৈ আছে নিৰ্মাণ কাৰ্য উক্ত স্বাস্থ্য উপকেন্দ্ৰটোত ডক্টৰ অংকুৰ জ্যোতি শইকীয়া নাৰ্ছ ৰীনা বেবী আৰু পিংকি দেউৰী আছে যদিও স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ডক্টৰ নাৰ্ছসহ স্থানীয় গাঁওবাসী সেয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে অতি শীঘ্ৰে আধৰুৱা হৈ থকা স্বাস্থ্য উপকেন্দ্ৰটো সম্পূৰ্ণ কৰি দিবৰ বাবে আহ্বান জনায় নিতুলা ৰংক্ষেত্ৰ আপাৰ পাঞ্জান নিতুলা সাব চেণ্টাৰ Prabjin benang petanai lapendak ni tum lokal em disita henti kuba malo la sialang sitami dak nang cikiar kuridu langpo lapen medical em sitami la so sub center phan interested benang pira panjanara phan pajoi kia tuara phan lang te important nang tinangji lapen karbing long cm sitami prabjin ben la saputhak ni tum phan gur tunang pining kali pulu tang te ni tum ta ansu se lahai puthak ta ni tum ki sika chesong pon ang deng pon ang kok kali pulu te ni tum ara kisung do kolo rong te sokada bang ke medical ka do ka ke pon ka helo pera jane ratum kai ta ka siksak dokok lo la pose jirlo phirlo ni tum ki dam ji awar sa ke siksak dokok la pose non ki do tanga teng pen aprang do tang teng non ji sub center na mona pen chok sida jok la ba ke non medical kan ma medicine ke long hormuta non ke object lo non nurse dum che bang bom ta nurse tum ta ki do di ma be dawai ki roja dim abar sai ma sa be jalo la pose plajing pen la so puthak bang ke decision na pira tang nang ko contractor নীলিবৰ পৰা আনিলসন ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং আনপিনে কাৰ্বি আংলঙৰ ৰংমংৱে অঞ্চলৰ বিবিয়াক্ৰ গাঁৱৰ এটা পৰিয়ালক এঘৰীয়া কৰে গাঁওবাসীয়ে শনিবাৰে কাৰ্বি আংলঙৰ ৰংমংৱে অঞ্চলৰ ৰংমংৱে আৰক্ষী চকীৰ অন্তৰ্গত বিবিয়াক্ৰ গাঁৱৰ নিবাসী ৰংদ ৰংহাঙৰ পুত্ৰ জেকসন ৰংহাঙক গাঁৱৰ পৰা এঘৰীয়া কৰে গাঁওবাসীয়ে উল্লেখযোগ্য যে বিগত বহুদিন ধৰি কুকৰ্ম কৰি অহাৰ লগতে গাঁওবাসীসকলৰ ওপৰত অত্যাচাৰ চলাই আহিছিল এনেতে গাঁওবাসীয়ে তেওঁৰ কুকৰ্ম সহিব নোৱাৰি গাঁওবাসীয়ে গাঁওখনৰ পৰা এঘৰীয়া কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ইসি আন এপেন কাচক্লেম কাচদাম আলাম থে পুথাক ল লাসিনি তুম রাত তুম পেনাং আনাকে সুঙাকে বয় দুদুন কক আজাইনি সি আলাং লিফান Misenji aphan un anteni tum thanmum bor ilo setame alang litum nilitum alam correct den News Desk Report News 24 Karbi Anglong আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব নিউজ 24 কাৰ্বি আংলং